জীৱনত বিয়া নাপাব কচম এনেকৈ আহিলোঁ বহুত ভাল Hello guys, welcome back to my YouTube channel Amarjyothish Vlog. তাৰমানে আজি মঙ্গলদৈলৈ যাম মোৰ লগৰ ল'ৰা এটা এটি তাৰো কিবা কাম আছে বোলে গ'লে আৰু মই মঙ্গলদৈ এনেকৈ যাই পোৱা নাই আজি ফাৰ্ষ্ট টাইম যাম তাৰ ঘৰ হৈছে মুক্তাপুৰত আৰু মই মুক্তাপুৰলৈকে যাই লওঁ তাৰপিছত দেখুৱাম ক'ত যাম কি কৰোঁ চাই থাকিব ভিডিঅ'টো মুক্তাপুৰ পালোঁ এই ইয়াৰ কিবা কাম আছে সেইকাৰণে দিনেশ কাৰ্তিক যাই আছোঁ দেখুৱাম ডাইৰেক্ট মঙ্গলদৈত গেলি যাম মঙ্গলদৈ হয় নেকি যাবি গাড়ী কিস্তি দিব গাড়ী কিস্তি হয় কিউৰ ট্ৰেক্টৰ হানো কেইচকীয়া 6চকীয়া ক'ত মঙ্গলদৈ ন মঙ্গলদৈ আৰু মই গাইছ মঙ্গলদৈ যাই পোৱা নাই আজি ফাৰ্ষ্ট টাইম যাম ইয়াৰ লগত আৰু ভিডিঅ'টো চাই থাকক চাই থাকিব দি ভিডিঅ' হয় ভিডিঅ'টো চাই থাকক দে বেজৰাজ চক গাইছ বেজৰাজ চক হা চক পাৰ হ'লোঁ আমি ডাইৰেক্ট মঙ্গলদৈত লগ পাম ডাইৰেক্ট মঙ্গলদৈ আৰু ক'তো নৰখোঁ ইয়াতে ৰখিলোঁ মঙ্গলদৈ নাপাওঁতে ইয়াতে এখন হৈছে মঙ্গলদৈ মহাবিদ্যালয় সেইখন আৰু ইয়াতে ৰখিলোঁ কিবা পানী চানী খাই লওঁ আৰু মঙ্গলদৈ 2 কিলোমিটাৰমান আছে নেকি সম্ভৱ বেক কেমেৰা দি দেখুৱাই আছোঁ চাই লওক গাইজ সেইখন হৈছে মঙ্গলদৈ মহাবিদ্যালয় মঙ্গলদৈ কলেজ আমি ইয়াতে ৰখিলোঁ পানী চানী খাওঁ আৰু 2 কিলোমিটাৰমান আছে পানী চানী খাই লওঁ সেইখিনি খোৱা লোৱা হৈ গ'ল এতিয়া যাওঁ আৰু 2 কিলোমিটাৰ আছে এইটো কি হ'লে হা আৰু 2 কিলোমিটাৰ আছে গাইজ যাই পেলাই দেখুৱাই আছোঁ কি কাম কৰে গাইজ মঙ্গলদৈ বাছ ষ্টেণ্ড এতিয়া ক'ত গ'লি যাবি ক'ত যাবি এই গাইজ গৈ আছোঁ এতিয়া চাই থকা ভিডিঅ'টো স্কিপ নকৰিব আহি পাইছোঁ এইমাত্ৰ ব'ল যাবি গাড়ী আহিছে কিবাকৈ আহিলোঁ কিন্তু মই আগতে অহা নাছিলোঁ মঙ্গলদৈত আহিছিলোঁ বেজৰালৈকে আহিছিলোঁ আৰু এইফালে মদন কামদেৱ আজি ফাৰ্ষ্ট টাইম মঙ্গলদৈ ব্লগ ভালেই লাগিছে ইয়াৰ ছোৱালীবিলাকো ভাল লাগে কেইদিন যাবি ক'ত কিমান দেৰি আৰু গণেশ কি অৰ্ডাৰ কৰিছে হানেশ কি অৰ্ডাৰ কৰিছে চিংৰা আৰু কি আৰু মোক চিংৰা হ'বা হেনচি মঙ্গলদৈত গ'লে আৰু বেলেগ নাই মঙ্গলদৈত আমি নিমকি আৰু চাহে খালা খামটো কেতিয়া হ'ব তাৰমানে কি হ'ল ইহঁতে কিবা কিস্তি দিব আহিছে ট্ৰেক্টৰত আহিলে ই কৈছে ব'ল মঙ্গলদৈত যাওঁ মই কৈছোঁ ব'ল মোৰতো যাই পোৱা নাই আৰু মোৰো এটা ভিডিঅ' হ'ব সেইকাৰণে আহিলোঁ আছিলে কি মেনেজাৰ হা মেনেজাৰ আছে চাই থাকক কি হয় এনেকৈ আহিলোঁ ইহঁতে ৰখি আছে মেনেজাৰ আহি পোৱা নাই এতিয়ালৈকে আহিব এতিয়া 2টা বাজিল আঢ়ৈটা মানত আহে নেকি 2:30 মানত আহে নেকি সম্ভৱ এতিয়া মই মানে বাটৰ ফালে যাওঁ অকলে মোৰ লগত কিন্তু কোনো নাই এতিয়া সিহঁতে ওপৰত বহি আছে বিল্ডিঙৰ ওপৰত মই তালৈকে যাই লওঁ এনেকৈ মই বাহিৰত আহিলোঁ সিহঁতে ওপৰত আছে কিবা খাব আহিলোঁ এনেই আৰু এইফালে তুই চাহ তাহ খালোঁ দেখুৱালোঁ অলপ দেৰি হৈছে আজি গাইজ কি ক'ম একলা ভাল নালাগে লোক চোক নাই মঙ্গলদৈত কোনো লোক চোক নাই আছে এটা ভাস্কৰ বুলি কোৱা সি ডিউটিত আছে
চিচাৰ আছে কামটো হৈ আছে সেইবিলাক কৰি আছে গণেশ দাহঁতে এইফালে চাই থাকক ইফালৰ পৰা আহিলোঁ মই ফুৰি এনেই ফুৰিব গৈছিলোঁ চব কাম হৈ গ'ল না হৈ গ'ল পুৰা ফিনিছ গাইজ মই কৈছিলোঁ যে আৰু এতিয়া বাজিব 7 বাজিল এতিয়া এনেকুৱা কাম হ'ল গাইজ এতিয়া আমি যাই থাকিম আৰু ক'ত কি ৰখোঁ নে নৰখোঁ ক'ৰবাত কিবা খাওঁ নে নাখাওঁ খুৱাই নে নোখোৱাই তাকে চাওঁ ঠিক নাই আৰু পইচা চেচ গোটা দিলোঁ যাওঁ কিমান দিছে 2 লাখ নে কিমান 2.5 লাখ গাইজ যাই আছোঁ তাৰেলৈকে বাইক আছে তাত পকেটটো পাতলা হ'ল খাবাও নাই এতিয়া তালৈকে যাই আছোঁ মঙলদৈ আৰু এই মঙলদৈ ইফালে টংলা গাইজ ইফালে টংলা ন এইফালে টংলা লাইন চিধা এইটো মন্দিৰ পুৰা মঙলদৈত ফুৰি আছোঁ চিনাকি নাই না কোনো আগতে যাই পেলাই ভাত চাত খাই এই বাহঁতৰ চাৰিআলি পালোঁ বাহঁতৰ চাৰিআলি ডাইৰেক্ট আহিছোঁ কাৰণ তাতে ৰখিব নোৱাৰে আৰু ইয়াৰো গা চা বেয়া লাগছে ৰাতিপুৱা আমি 11টামান বজাতে গৈছিলোঁ ন 10:30 অঁ 11টা বজাতে গৈছিলোঁ সেইকাৰণে অলপ ভাল নালাগে নাই ইমান ডাইৰেক্ট বাহঁতৰ চাৰিআলিত আহিছোঁ এতিয়া কিবা খাবি নেকি মানে ভাতে খাব লাগিব কি খাবি এই গধূলা এই গধূলি আৰু কি কথা আছে গাইজ চাই থাকক মই দেখুৱাই আছোঁ কট ফাইনেলি বাজাৰতে লাগি গ'ল ইমান কম কৰে তামাম লাগছে তামাম কথা নাই খাবলৈ ৰুটি খাবি না ভাত খাবি তই কৈছোঁ ভিডিঅ' বনাওঁতে বেয়া নাপাব কষ্ট অঁ গাইজ এতিয়া আমাৰ তাকে লাগি আছে ভাত খাওঁ নে কিবা কি খাওঁ কি ল'বি এতিয়া খাব লাগিব কি খাবি তোমাৰ গাহৰি আনগে দিয়া গাহৰি মেইন ন গাহৰি মেইন গাইজ গাহৰি মেইন বোলে আৰু ৰুটি ৰুটি গাহৰি ৰুটি খাম ভাত নাখাওঁ গাইজ এনে বহুত গধূলি হৈছে তাৰ পৰা আৰু বহুত মানুহ আছে আৰু হোটেলখন বহুত ভাল হয় মই 2বাৰ খালোঁ ইয়াতে 2বাৰ খালোঁ বহুত ভাল হয় আৰু বহুত ৰেচপঞ্চ দিয়ে কিন্তু মোৰ লগত আহিব নাই আৰু ইয়াৰ লগত আহি পোৱা নাই গাইজ মোৰ লগত আহিব নাই আৰু অঁ ইয়াৰ লগত আহি পোৱা নাই মই আজি আজি খাওয়া ক্লিয়াৰ দিনিছে খাই আছে খোৱা হোৱা নাই আৰু বাঢ়ি গেলি যাওঁ যাই পেলাই আৰু খাই লৈ আহিলোঁ দেখুৱালোঁ আপোনালোকক টেপি এটা লওঁ টেপি ল'বি ৰ হাবি খাই লৈ চব দেখুৱালোঁ এতিয়া ঘৰলৈকে যাওঁ বহুত ৰাতি হৈছে এইফালে চাওক ৰাতি হৈছে ডাইৰেক্ট ঘৰলৈকে যাওঁ যদি আৰু ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আশা থাকিল কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক নিশ্চয় কৰিব থেংক ইউ বাই বাই জয় অসম থেংক ইউ